হেল্ল' গাইজ, চব মিক্সলৈ আপোনালোকক স্বাগতম। আজি মই মেৰিনা বিচলৈ আহিছোঁ। তো মেৰিনা বিচখন একদম আৰম্ভণিৰ পৰা দেখাবলৈ যত্ন কৰিম কেনেকৈ এণ্ট্ৰি কৰে। ইয়াতে এণ্ট্ৰিৰ পৰা আহিছোঁ মই প্ৰথম তো ইয়াতে টেটুৰ দোকান দেখাই পালে। ইয়াতে টেটু খুবেই পপুলাৰ। তো টেটু বহুতবিলাক দোকান আছে টেটু বনোৱা। আপোনালোকে কম খৰচতে ইয়াতে টেটু বনাব পাৰে। কিছুমান পাৰ্মানেণ্টো আছে, কিছুমান টেম্পৰাৰীও আছে। সেইটো আপোনাৰ বাজেট অনুযায়ী ইহঁতে বনাই দিয়ে। তো ইয়াতে ঢেৰ দোকান আছে কিন্তু টেটু বনোৱা, আৰু আৰ্টিষ্টবিলাকো খুবেই ভাল। মোৰ ফ্ৰেণ্ড এজনে বনালে ইতিমধ্যে। তো পাৰিলে মই সেইটো টেটুটো দেখাবলৈ যত্ন কৰিম বাৰু তাৰ। এইবিলাক সাগৰীয় সামগ্ৰী কিছুমান। তো ইয়াতে এইবিলাক কিনিবলৈ পোৱা যায়। আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰ টাইপে হয় এইখন। সকলো ধৰণৰ বস্তুৱেই ইয়াতে এভেইলেবল হয়। আৰু ইয়াতে ইয়াতে ঘড়ীৰ দোকান আছে। তাৰপিছত বাচ্ছাবিলাকৰ কিছুমান খেলনা বস্তু পায়, বেগ চেগ পায়, জোতা চেণ্ডেল চব পায়। কিন্তু চবতকৈ বেছি মানে টেটু বনোৱা দোকান খুবেই বেছি। আৰু লগতে কিছুমান চেলিব্ৰিটিৰ যি ফটো উঠে, চেলিব্ৰিটি আঁৰি থোৱা থাকে, চেলিব্ৰিটিৰ লগত ফটো উঠা যেন পায়, কিন্তু একচুৱেলি ফটোশ্বপ কৰা হয়। তো সেইবোৰ দোকানো খুবেই জনপ্ৰিয় ইয়াতে। মই যিখিনি পাৰোঁ কম সময়ত আপোনালোকক দেখাবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। মেৰিনা বিচৰ আন এটা বৈশিষ্ট্য হৈছে যে ই ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ দীঘল বিচ হয়। আৰু পৃথিৱীৰ ভিতৰত যদি আমি কম্পেয়াৰ কৰোঁ তেনেহ'লে এইখন দ্বিতীয়খন দীঘল বিচ হয়। তো ইয়াৰ দৈৰ্ঘ্য প্ৰায় 13 কিলোমিটাৰ হয়। যদি দৈৰ্ঘ্যটো যদি চাব যায় তেনেহ'লে 13 কিলোমিটাৰ হয়। আৰু এইখন বংগোপসাগৰত আছে। ইয়াতে যদি আপুনি আহে মেইন ৰোডৰ পৰা মোটামুটি 800 মিটাৰমান আপুনি খোজ কাঢ়িব লাগিব সাগৰ পাবলৈ। তো সেই 800 মিটাৰৰ ভিতৰত এনেকৈ লাইনকৈ দোকানবোৰ দিয়া আছে। তো দোকানত ভেৰাইটিজ বস্তু আছে। এয়া মাছৰ দোকান। ইয়াতে মাছ, সাগৰীয় মাছ বা কেঁকোৰা এনেকুৱা জাতীয় সাগৰীয় মুঠতে যিকোনো প্ৰাণী ইয়াতে এনেকৈ ভাজি পিনে বিক্ৰী কৰা হয়। ইয়াতে দোকান ঢেৰ আছে এনেকুৱা। তাৰপিছত ফল মূলৰ দোকানো আছে। এনেকুৱাকৈ ঢেৰ ইয়াতে দোকান আছে। আৰু আজি ছানডে কাৰণে ইয়াতে মানুহ বেছি আছে। তো ইন জেনেৰেল বেলেগ দিনা ইয়াতে মানুহ কম থাকে। তো ছানডে কাৰণে ইয়াৰে লোকেল মানুহবোৰেও মানে ঘূৰিব আহে। মানে বেলেগ দিনত লোকেল মানুহ ইমান দেখা পোৱা নাযায়। এইখনো এখন মাছৰ দোকান। তো এনেকুৱা বাকী আৰু সাগৰীয় সামগ্ৰী কিছুমান আছে ইয়াতে। সাগৰীয় যেনেকৈ শংখ, তৰা মাছ এনেকুৱাকৈ সাগৰীয় কিছুমান বস্তু বিকা হয়। তো সেইবোৰ ইয়াতে প্ৰায় চববিলাকেই পোৱা যায়। কিন্তু ইয়াতে এটা বস্তু সাৱধান, যাতে আপোনালোকে বাৰ্গেইন কৰোঁতে অলপ ভালকৈ কৰে। ছাপ'জ কোনোবা এটা বস্তুৰ দাম আপোনালোকক 1200 কৈ দিব পাৰে। তো সেইটো মেক্সিমাম 300 দিব, তাতকৈ ওপৰত নিদিব। তো আমি মাৰ্কেট ট্ৰাই কৰি উঠিহে আপোনালোকক এই ছাজেশ্যনটো দিছোঁ। আৰু কিবা মাৰ্কেট কৰাৰ আগতে এই 2-3খনমান মাৰ্কেট ট্ৰাই কৰি ল'ব, তাৰপিছতহে বস্তু কিনিব, নহ'লে লছ খোৱা চান্সটো থাকিব। ইফালে এতিয়া সাগৰ দেখিবলৈ পাইছে চাগে আপোনালোকে। তো এইখন সাগৰ। তো ইয়াতে ঢেৰ মানুহ আছে। আজি ছানডে কাৰণে হয় একচুৱেলি। ইন জেনেৰেল বেলেগ দিনা ইমান মানুহ নাথাকে। তো মই অকণমান পিছত আপোনালোকক বেলেগ ঠাই এটাতো লৈ যাম য'ত মানে অকণমান মানুহ কম থাকে। তো তাৰ পৰা দেখাবলৈ যত্ন কৰিম। মুঠতে দেখিবলৈ ধুনীয়া। আপোনালোকে যদি ইয়াতে আহে তেনেহ'লে গম পাব হাউ ইট ফিলছ। ইমান ধুনীয়া লাগে যে আপোনাৰ টাইমখিনি কেনেকৈ যায় গমেই নাপাব। তো ইয়াতে বাচ্ছাবোৰে খেলি আছে। এনেকুৱা আৰু দেখি ভাল লাগে। ইয়াতে গৰমটোও বহুত বেছি। তো পানী ইউজ কৰিও ভাল লাগে বা গা চা ধুইও ভাল লাগে। তো এতিয়া মই লৈ আহিলোঁ আপোনালোকক এই খালী জেগাখিনিত। যদিও ইয়াতে মানুহ অকণমান আছে, তো তাতকৈ অকণমান হ'লেও কম ইয়াতে। তো ইয়াৰ পৰা চাবলৈ অকণমান ভাল লাগিব চাগে আপোনালোকৰ। খালী ঠাইত থাকি এনেই ভাল লাগে। তো ইয়াৰ পৰা চাওক, দেখিবলৈ ধুনীয়া।
ইয়াতেও আছে মানুহ কিন্তু অলপ কম ইয়াতে। তো এনেকুৱা। তো এইখিনিয়ে, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি চেনেলটোত আজি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বাটনটো প্ৰেছ কৰি থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায়ে থাকে। তেনেহ'লে আজিলৈ এইখিনি, ধন্যবাদ। জয় আই অসম।